এৰি গাড়ীত নে খানাটো খাব নাপালোঁ নহ'লে সেই মুৰ্গীটো চুৰ কৰিব গ'লোঁ যাই মাৰিও খালোঁ ভাই বয়া মাৰছি কিন্তু ভাই আছে শিকিয়া খাব পৰা হৈছে আজি লংকা দিয়ে ফোন কৰোঁ আজি এটা পইচা ভৰি দিয়ে খাব লাগিব পইচা ভাল চিনেমা চাব আজি 100 টকাই আছে হ'ব দেই ব্ৰইলাৰ খাম আৰু বেলেগ নাখাম সিদিনা মুৰ্গী খাব আছিল লোকেল মুৰ্গী চুৰ কৰি মাৰ খালোঁ আৰু ব্ৰইলাৰ দিয়া খাই দিওঁ আৰু আজি লংকাকে ফোন কৰি লংকা খাই দিয়া নাখায় ইউ খালি বিজি কাৰ লগত বাচন কৰি থাকে হেল্ল' লংকাই সিদিনাতো ভাই খানাটো খাব যাই পেলাই তোৰ মুৰ্গী চুৰ কৰিব গ'লো যাই তোৰ মাৰে খালো মাছি বয়া মাছি বয়া মাছি যে হ'ব এতিয়া এইগিলা কৰি লাভ নাই কিন্তু নৰেনে এটা গুণ ভাল আছে মাছি যদিও আমাক ধৰাও হৈছে কিন্তু চবকে কোৱা নাই সেইকাৰণে বাদ দিয়া তোৰ পইচা আহিছে আছে নাই আছে কেইটকামান আছে তই সিদিনা তোৰ 10 টকা খানা খাব নাহিবি কেইটকামান আছে কওঁ 70 টকা হ'ব যে 70 টকা আহিব মোৰ 100 টকা আছে তোৰ 70 টকা আছে আধা কেজিমান মাংস আনি একবাৰ মাৰি দিব আৰু কাৰোবাক যে লগ পাওঁ যদি মোক তেনে গম পোৱাই নাই তোৰ বুলি কাৰোবাক যে লগ পাওঁ যদি খাওঁ যোৱা এটা পূজা একলেগে বজাকলেগে আলোচনাটো কৰোঁ তাতে কি হ'ব এইবাৰ যাই তাতে আমি চাওঁ আৰু আলোচনাটো কৰি চাওঁ আৰু কোনোবা কাৰোবাক যদি পাওঁ যদি কৰোঁ আৰু দেই তই আমাৰ তাতে লৈ যাই আছোঁ দিয়া বাপৰে আজি কিবাকে খাব পাৰিম দেখা না এই বস্তুটো আমি কিমান চাফা কৰি থৈ দিয়া আমি থাকিলোঁ আমি মোটামুটি 10 দিন নহওঁতে কি যাত্ৰা কৰি পেলাম আমি চেল কি দিব পৰা আছিলে এই অলপ চাফা কৰি লৈ আৰু এটা কথা ইয়াতকৈ বেদনা লাগেনে ওই জানমনি আমি বেলেগে লেতেৰা কৰি থব আমি চাফা কিনে তই মাৰ খালৈ তোৰ কাৰণে আছিলো মোৰ কাৰণে কি হ'ব কাৰ কাৰণে আছো মই দুৰুৰ কাৰণে আছো তই বহিয়া কৰিছে কাম কিয় মইতো খানা খাব নাখাওঁ বুলি ক'লে কাম আছিল তই 10 টকা বুলি খানা 10 টকা খানা খাব পাৰি অলপ বেছি মোৰো তোৰ কাৰণে অলপ বেছি মই ক'লো হেৰি তই যাবি নেকি গেলো ঐ দে সেইগিলা বাদ দিয়া তৰ্ক কৰিলে তৰ্ক কৰিব মাথা নাই গম পাই নে সেইগিলা বাদ দি কি কৰি আছে তোৰ লগত 70 টকা আছে মোৰ লগত 100 টকা আছে থাকিলে যে লোকেল মুৰ্গী খাব আছিল লোকেল মুৰ্গীটো খাব নোৱাৰা ব্ৰইলাৰে খাব লাগে এতিয়া আমি ব্ৰইলাৰে খাব লাগে ব্ৰইলাৰ মেইন হয়নে আজি তাৰিখত আমাৰ মতে ব্ৰইলাৰ মেইন ব্ৰইলাৰ জিন্দাবাদ ব্ৰইলাৰ জিন্দাবাদ অসম ব্ৰইলাৰ জিন্দাবাদ থাকো আৰু খাম আৰু খামাটো খামেই আমি এতিয়া সাধাৰণতে আমাৰ কিবা হ'লে ব্ৰইলাৰে খাব লাগে আৰু ব্ৰইলাৰে মেইন ব্ৰইলাৰ জিন্দাবাদ ব্ৰইলাৰ জিন্দাবাদ আছে আৰু ব্ৰইলাৰ জিন্দাবাদ থাকো আৰু গতিকে আৰু আমি এতিয়া ব্ৰইলাৰ খাওয়াটো ফিক্স আমাৰ ব্ৰইলাৰ কেইটকা দাম হৈছে গম পাওঁ নাই কেইটকা বহুত বেছি 280 কেজি পানী 280 টকা কেজি চলি বাতি আমি ক'ত চলি বিচাৰি খাম কি আছে নেকি বিচাৰি যাবি এতিয়া আমি এতিয়া মাংসটো বাজেটটো বনাই 170 টকা দিব লাগিব আধা কেজি মাংসৰ দাম তই 140 টকা আধা কেজি চাই থাক আমি কৈ আছোঁ কিমান আধা কেজি হ'ব আমাৰ ধৰি লোৱা আধা কেজি মাংসৰ দাম 140 টকা গেল তাৰপৰা আলু আনি আঁকব ব্ৰইলাৰ মাংসত আলু কমকৈ দিল আঁকৰ দাম কি টকা ধৰি লওক 5 টকা ধৰি লওক হয় তই ভিতৰত কষ্ট মই কৈ আছোঁ মই কেলকুলেটাৰ তোমাৰ মই কৈ আছোঁ এফালে হ'ল 140 টকা তাৰপৰা তোৰ এফালে আলু 5 টকা কেজিত 5 টকা 10 টকা 150 টকা হ'লে তেতিয়া ধৰ ক'ৰবাত 16 টকা ধৰ বা 15 টকা ধৰ 15 টকা ধৰ কেইটকা হ'ল তোৰ 165 টকা হ'ল আৰু 5 টকা আছে 5 টকাত কি হ'বি কালি এনেকৈ নিমখি পকৰিত বান্ধি লৈ যাম কালি লৈ যাম আৰু কালি লৈ যাম আৰু দালাৰিটো লৈ হ'বি আৰু আনিব লগা বস্তু নাই তোৰ চাউল আছে চাউলটো 5 টকাৰ কিনি ল'ব নে হ'ব পাম হৈ যাব খানা আহিছে আমাৰ লাগে নহয় এতিয়া বাদ দি আমাৰ
মুৰ্গী চোৰ ৰাজ্য ক'ত দিয়া মুৰ্গী চোৰ বুলি কয় কোনি মুৰ্গী চোৰ কৰিলে কোনি মুৰ্গী চোৰ কৰিলে বন্ধা কৰা নাছিল কি নহয় এই ৰকানটোতে পঢ়া পাৰা মুৰ্গী চোৰ গম পাইছে খানা খানা এটা খাম খানা খাব লাগিছিল এটা খাবি নেকি খানা এটা খাওয়াই যোৱা আছিল ন যাৱাৰ আগতে এটা কথা আনি গম নেকি পইচা পইচা লাগিব মোৰ তাতে আছে কি বস্তু আছে আছা আনি কিবা এটা আলোচনা কৰি কি হ'ব আমি ভাই 20 টকা দিছো 20 টকা আৰু কোনোবাই 300 টকা দিবি পইচাটো লাগব না পইচাটো বজাৰত দিবি পইচাটো নাগিব হ'ব বজাৰটো কৰি আনো নাগি বজাৰ আমি বজাৰ কৰিব ক'ত যাবি ক'ত যাবি মানে আমাক ক'ত যাবি আৰু কৰিম পইচাটো দিয়াছ বিশ্বাস নাই না এই আমি মেইন নাই ব্ৰইলাৰ মেইন ব্ৰইলাৰ খাওঁ নেকি হা এটা খাব নৰা দে এটা ভাত আমি 2-3 টকা দিছো মই 2 টকা দিম মই বেছি ভাত নাখাওঁ মই বেছি ভাত নাখাওঁ মই ইমান খাম মোক পেটে নাই দেখি পেটটো মই ইমান ৰহি আছে সেনেকুৱা ভাত খাব দেখা নাই কি নাম খানা খাই যাওঁতে কৰিলি আমি খানা খাই আছো ভীম তই কমকৈ খাব লাগে কেনেকৈ খাইছে ধৰণ তই ওপৰত দিছে অলপ এই ৰাৱণ ওপৰত দিছে অলপ কমকৈ দিছি তোক লংকে আমি তো খানাটো খালো আমার টেলেন্ট বেলেগ কিটা পুরো সার পাই গেছে তোর করলে নরিয়া বড় ভাই কিন্তু দক টিকি দিছে এনিকো টিকি দিছে না জীবনত এই গরিব কোন পাই দিন দিব না মুরিয়া হতো পাই রেকিন মোর আছে আছে কেন বান্ধব এটা হেগলে বাদ দিলু আমি গছল হে বলি কুয়াটা তলম আৰু খাম আৰু তুই হয়তো খরচ করে মোরা কত করলি বনি খাওয়ায় কৰি মোৰ নাস্তাটো আনি ওকে ও ন মোরে বেশি বেশি পয়সা হবে ওর কম পয়সা হবে নাই এইটো 100 টকা মাত্ৰ 100 টকা যাব মোৰ 70 টকাৰ মাত্ৰ 40 টকা যাব ঠিক আছে ওকে মোৰ বেছি নাযায় তোৰ বেছি নাযায় কেনে উল্লি বনালে উল্লি মোৰ মানে ঠিক আছে আর দোস আর বিলা খানা আবাইছি গলি বুঝলি হা হা কেনে